নমস্কাৰ ভিউয়াৰ্স, আমাৰ চেনেল সিস্টাৰ্স কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি এটা পেলনীয়া সামগ্ৰীৰে এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ আগত আগবঢ়াম। সেইটো হৈছে টুটি ফুটি। টুটি ফুটি আমি বজাৰৰ পৰা সাধাৰণতে কিনি আনো। ইয়াক আপুনি যিকোনো ধৰণৰ কেক বনাওঁতে নাইবা পায়স নাইবা পোলাও বনাওঁতে গাৰ্নিচিং হিচাপে ব্যৱহাৰ কৰিব পাৰে। আজি আমি এইটো বনাম তৰমুজৰ পেলনীয়া অংশৰে। তৰমুজটো আমি সাধাৰণতে ৰঙা অংশখিনি খাই এই বগা অংশখিনি সদায় আমি পেলাই দিওঁ। আমি তাক আজি এটা সঠিক ব্যৱহাৰ কৰিম। তাৰ কাৰণে প্ৰথমে আপুনি তাৰ বাকলিটো ভালকৈ গুচাই ল'ব আৰু তাক সৰু সৰুকৈ টুকুৰা কৰি ল'ব। টুকুৰা কৰোঁতে চেষ্টা কৰিব যাতে সমান মাফৰ হয়। ইয়াতে আমি 2 কেজি ওজনৰ তৰমুজৰ বগা অংশ লৈছোঁ আৰু গোটেইখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এটা কেৰাহীত নাইবা এটা যিকোনো পাত্ৰত আপুনি পানী গৰম হ'বলৈ দিব আৰু এই টুকুৰাখিনি তাত উতলিবলৈ দিব। ইয়াক ঢাকনি মাৰি কেনে 15 মিনিটমান বইল হ'বলৈ দিব। আমাক এই সম্পূৰ্ণৰূপে গলি যোৱাকৈ বইল নালাগে, জাষ্ট এই ৰংটো যেন অলপমান ফটফটীয়া হয় তেনেকুৱা ৰূপ এটা আমাক লাগে। ধৰক আপোনাৰ 60-70% মানহে বইল লাগে। আৰু এইটো আপুনি চেক কৰি চাব পাৰে, কাটি চাব। যদি সহজতে কাটা যোৱা নাই কিন্তু নৰম হৈছে তেন্তেই হৈ গৈছে। এতিয়া তাক আপুনি ভালকৈ পানীৰ পৰা উঠাই ৰাখি থৈ দিয়ক। এতিয়া আন এটা পাত্ৰত 2 কাপ পানী ল'ব আৰু 1 কাপ চেনি লৈ কেনে তাক চেনিখিনি ভালকৈ গলিবলৈ দিব। চেনিখিনি গলি গ'লে এতিয়া এই উঠাই ৰখা টুকুৰাখিনি তাত আকৌ এবাৰ উতলিবলৈ দিব। বেছি সময় আমাক নালাগে, 5 মিনিটমান ঢাকন দি কেনে উতলিবলৈ দিলেই হৈ যাব। এইখিনি যেতিয়া আপোনাৰ 5 মিনিটমান পিছত হৈ যাব তেতিয়া তাক আপুনি এটা পাত্ৰত উলিয়াই ল'ব। কিছু চেনি পানীৰ সৈতে তাক উলিয়াই ল'ব। এতিয়া এইখিনিত আপুনি 1 চা চামুচমান ভেনিলা এচেঞ্চ দিব পাৰে। এইটো এটা খুব ধুনীয়া আপোনাক এটা গোন্ধ দিব। যদি আপোনাৰ তাত নাই নিদিলেও হ'ব, এইটো অপশ্যনেল হয়। আৰু তাৰপিছত বেলেগ বেলেগ বাটিত এই চেনি পানী কিছু অংশৰ সৈতে আপুনি তাক ভগাই দিব। আৰু প্ৰতিটো বাটিতে বেলেগ বেলেগ যি আপোনাৰ ফুড কালাৰ এভেইলেবল আছে আপোনাৰ তাত, প্ৰতিটো ৰঙৰে ফুড কালাৰ বেলেগ বেলেগ বাটিত দিব। কিন্তু সাৱধানে চাব যাতে এখন চামুচেৰে প্ৰতিটো বাটিয়ে আপুনি চুই নিদিয়ে। এটা বাটিত ব্যৱহাৰ কৰাৰ পিছত চামুচখন প্ৰতিবাৰ আপুনি ভালকৈ ধুই ল'ব যাতে ইটো ৰং সিটো ৰঙত লাগি নাযায়। আৰু এনেকৈ আপুনি গোটেই ৰাতি নাইবা 7-8 ঘণ্টাৰ কাৰণে তাক থৈ দিব। আৰু 7-8 ঘণ্টামানৰ পিছত আপুনি তাক চেকিনিৰে তাৰ ৰংখিনি চেকি ল'ব আৰু টিশ্যু পেপাৰ নাইবা কিটচেন টাৱেলত তাক উলিয়াই ল'ব। আপুনি চাব পাৰে ৰংটো খুব ধুনীয়াকৈ সোমাই গৈছে। আপুনি তাক পানীত ধুইও চাব পাৰে, ৰংখিনি এৰুৱাই নাযায়। আৰু এনেকৈ আপুনি সূৰ্যৰ পোহৰত নাইবা ফেনৰ তলত তাক এদিন শুকুৱাই ল'ব। শুকোৱাৰ পিছত এটা খুব ধুনীয়া ৰূপ ল'ব। আৰু এইখিনি আপুনি বেলেগ বেলেগকৈ থ'বও পাৰে নাইবা এটা পাত্ৰত গোটেইখিনি মিহলাই ল'ব। কাৰণ টুটি ফুটি গোটেই ৰঙৰ কালাৰফুল হ'লেহে বেছি ধুনীয়া দেখে আচলতে। আৰু এনেকৈ আপুনি গোটেইখিনি এটা পাত্ৰত মিহলাই ল'ব। টুটি ফুটি ৰেডি হৈ গ'ল। আপুনি তাক এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিব পাৰে। তেনেকৈ আপুনি এবছৰমান ভালে ৰাখিব পাৰিব। আৰু এনেকৈ আপুনি তাক থৈ দিলে যিকোনো ধৰণৰ কেক বনাওঁতে নাইবা পায়স বনাওঁতে নাইবা পোলাও বনাওঁতে তাক আপুনি ব্যৱহাৰ কৰিব পাৰে। আপোনালোকক যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।